গুড মৰ্নিং অসম। আজি আপোনালোকৰ লৈ আহিছোঁ দৈনিক ৰাশিফল সিদ্ধান্ত 2019 অৰ্থাৎ আজি নৱেম্বৰ মাহৰ 12 তাৰিখ মঙলবাৰ। তেন্তে সময় অপব্যয় নকৰি আহকচোন আগবঢ়াওঁ আজিৰ ৰাশিফলৰ সিদ্ধান্তলৈ। প্ৰথমে আৰম্ভ কৰিছে মেঘ ৰাশিৰ পৰা। মেঘ ৰাশিৰ জাতক জাতিসকলৰ বাবে আজি দিনটো শুভ, অৰ্থাৎ তেওঁলোকে আজি ভালদৰে দিনটো পাৰ কৰিব। তেওঁলোকে আজি কিবা নতুন যোজনাৰ সৈতে কাম কৰিব। আজি তেওঁলোকে অতীতত কৰা কিবা কাম কাজ অৰ্থাৎ তাৰ ওপৰত ভাবিবলৈ আৰম্ভ কৰিব, অৰ্থাৎ তাৰ পৰা কি পালে কি পোৱা নাই আদি কথাবোৰ ভাবি চিনি তেওঁলোকে আজি এটা নতুন স্থিতি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সকলোৱে ভালে দেখা যায়। শিক্ষাৰ্থীৰ ক্ষেত্ৰত দিনটো শুভ। শিক্ষাৰ্থীসকলে নতুন কিবা শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিব। বৰ্তমান এইটো সময়ত মেঘ ৰাশিসকলৰ বাবে এটা ভাল স্থিতি চলি আছে। স্থিতিটো হৈছে যিসকল জাতকে নিজৰ পুৰণা ৰিলেশ্যনত আছিল, অৰ্থাৎ তাৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰিছিলে, তেন্তে আজি তেওঁলোকৰ মনটো অকণমান ভাল ফল পোৱাৰ আশা দেখা যাব। দাম্পত্যৰ ক্ষেত্ৰত মাধ্যম। কেৰিয়াৰৰ ক্ষেত্ৰত অকণমান কষ্ট কৰিব লাগিব। চাকৰি আৰু বিজনেছমেনৰ লোকসকলৰ বাবে আজি দিনটো শুভ ৰং ৰঙা। এতিয়া হৈছে বৃষ ৰাশিলৈ। বৃষ ৰাশিসকলৰ আজি খৰচৰ বাট মুকলি হোৱা দেখা গৈছে, অৰ্থাৎ আজি যি খৰচ হ'ব সেয়া আপোনাৰ বন্ধু বান্ধৱী, ভাইটি আৰু সম্পৰ্কীয় লোকৰ কাৰণে খৰচ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অকণমান মানসিকভাৱে নিজকে দুৰ্বল অনুভৱ কৰিব। শিক্ষাৰ্থীৰ ক্ষেত্ৰত আজি দিনটো আৱশ্যকতা আছে, অৰ্থাৎ শিক্ষাৰ্থীসকলে আজি দিনটো অকণমান বেছিকৈ কষ্ট কৰিব লাগিব। পঢ়াত তেওঁলোকে অতি মনোযোগ দিব লাগিব। দাম্পত্যৰ জীৱনত মাধ্যম আৰু লগতে আপুনি যিসকলৰ লগত ব্যৱসায় বাণিজ্যৰ লগত জড়িত, অৰ্থাৎ তেওঁলোকৰ লগত আজি অকণমান মতভেদ হোৱাৰ সম্ভাৱনা আছে, পাৰিলে অকণমান সাৱধান হ'ব। কেৰিয়াৰ ক্ষেত্ৰত আজি আপুনি নিজৰ কাম চলাই যাব লাগিব। চাকৰি কৰা সকলে আজি ভালদৰে কাম কাজ কৰক। ইনকাম আজি মাধ্যম, খৰচ বেছি দেখা গৈছে। পইচাৰ ক্ষেত্ৰত অকণমান কিছুমান কামত অৰ্থাৎ থমকি ৰ'ব। শুভ ৰং হৈছে গুলপীয়া। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিসকলৰ বাবে আজি দিনটো সৌভাগ্যৱান হোৱাৰ সম্ভাৱনা আছে। আজি পইচাৰ ক্ষেত্ৰত আপোনাৰ যিকোনো কাম সফলতা লাভ কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ আজি আয় বৃদ্ধি হ'ব পাৰে। আজি আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ লগত ভালদৰে সময় পাৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সকলোৱে ভালে দেখা গৈছে। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো শুভ, কিয়নো আজি তেওঁলোকে অকণমান কষ্ট কৰিলে অধিক সফলতা লাভ কৰিব পাৰিব। দাম্পতীসকলৰ বাবে সকলোৰে জীৱনত সুখৰ সম্ভাৱনা আহি পৰিছে। ক্ৰীড়াৰ ক্ষেত্ৰত আজি দিনটো শুভ। চাকৰি কৰা সকলৰ বাবেও আজি দিনটো শুভ। আজি আপোনাৰ ভাগ্যই আপোনাক ৭৫% যোগ দেখা গৈছে। ইয়াৰ পাছতে আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিসকলৰ বাবে আজি দিনটো শুভ দেখা গৈছে। আজি আপোনাৰ প্ৰত্যেক কামতে সফলতা লাভ কৰিব। যি কামেই আপুনি নকৰক কিয় আপোনাৰ আজি লাভ হোৱাৰ যোগ দেখা গৈছে। কেৰিয়াৰ নতুনকৈ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ সন্মান বাঢ়িব। পিতৃৰ লগত সম্বন্ধ ভাল হ'ব। কৰ্কট ৰাশিসকলৰ স্বাস্থ্য আজি বহুত ভাল দেখা গৈছে। আপোনাৰ মন আনন্দত উপনীত হৈ থাকিব। শিক্ষাৰ্থীৰ ক্ষেত্ৰত আজি দিনটো শুভ। আজি আপোনালোকে প্ৰেম প্ৰসংগত সফলতা লাভ কৰিব আৰু কেৰিয়াৰৰ কাৰণে আজি দিনটো বহুত শুভ। শুভ ৰং হৈছে ৰঙা আৰু আজি আপোনাৰ ভাগ্যই আপোনাক ৭৪% যোগ দিব। ইয়াৰ পাছত আহিছে সিংহ ৰাশিলৈ। সিংহ ৰাশিসকলৰ বাবে আজি দিনটো ধৰ্ম কৰ্মৰ ক্ষেত্ৰত অকণমান খৰচ হোৱাৰ সম্ভাৱনা আছে, যিকোনো যাত্ৰাৰ লগত জড়িত কাম আজি সম্ভৱ হোৱা দেখা যায়। মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান মন কৰক। আজি আপোনাৰ ভাগ্যই আপোনাক লগ দিব পাৰে, কিন্তু আপুনি নিজৰ ধৰ্ম আৰু কৰ্মৰ প্ৰতি মন দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত দৃষ্টিকোণৰ দিশটো শুভ। শিক্ষাৰ্থীৰ ক্ষেত্ৰত দিনটো শুভ। ভাগ্যই আজি যোগ দিব শিক্ষাৰ্থীসকলৰ বাবে। প্ৰেম প্ৰসংগত সফলতা লাভ কৰাৰ যোগ দেখা যায়। দাম্পত্যৰ মাধ্যম। কেৰিয়াৰৰ কাৰণে আজি দিনটো শুভ। ইনকামৰ ক্ষেত্ৰত অৰ্থাৎ ইনকাম চ'ৰ্চৰ কাৰণে আজি দিনটো শুভ। দিনটো আপোনাৰ শুভ ৰং হৈছে ৰঙা। আপোনাৰ ভাগ্যই আজি ৭৮% আপোনাক যোগ দিব।
ইয়াৰ পাছত আহিছে কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে আজি ভাল। আজি আপোনালোকৰ ইনকামৰ বাবে সম্ভাৱনা আছে, অৰ্থাৎ ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মাধ্যম, মানসিক ক্ষেত্ৰত অকণমান দুৰ্বল হ'ব পাৰে। প্ৰেম প্ৰসংগৰ কাৰণে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনৰ সুখ আজি ঠিকেই আছে। কেৰিয়াৰ গঠন কৰাৰ যোগ দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত যদি আপোনালোকে কিবা ইণ্টাৰভিউ আছে তেন্তে আজি আপোনালোকক যোগ দিছে ইণ্টাৰভিউত। সুচিন্তা কৰক আৰু সফলতা অৱলম্বন কৰক। আপোনাৰ ভাগ্যই আজি আপোনাক 42% যোগ দিব। ইয়াৰ পাছতে আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ। আজি কামৰ সফলতা লাভ কৰিব, অৰ্থাৎ যিকোনো কামতে আজি আপোনালোকে কি কৰিব, সফলতা লাভ কৰিব। দাম্পত্য জীৱনৰ সুখ বাঢ়িব। আজি আপোনাৰ বন্ধু, অৰ্থাৎ আপোনাৰ নিজৰ নহয়, অৰ্থাৎ আজি আপোনাৰ বন্ধুৰ লাভ হোৱা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত ভালে দেখা যায়। শিক্ষাৰ্থীৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল। উচ্চ শিক্ষাৰ যোগ আছে আজি তুলা ৰাশিসকলৰ বাবে। প্ৰেম প্ৰসংগত সফলতাৰ যোগ। কেৰিয়াৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। আজি আপোনাৰ ভাল ইনকাম হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল নিজৰ ধৈৰ্য আৰু পৰাক্ৰম সদায় অটুট ৰাখিব আৰু আজিৰ দিনটোত আপোনাৰ ভাগ্যই আপোনাক 70% যোগ দিব। ইয়াৰ পাছতে আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ। তেওঁ শত্ৰু পক্ষৰ পৰা অকণমান লাভ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মাধ্যম, আপোনাৰ মুখত আজি হাঁহিটো থাকিব, অৰ্থাৎ আপোনাৰ মুখত আজি দিনটোত হাঁহিটো বিঙিয়ে থাকিব। কিন্তু পুৰণি ৰোগে আজি আপোনাক অকণমান আমনি কৰিব। যদি আপোনাৰ কিবা পুৰণি ৰোগ আছে তেন্তে আজি আপোনাক সেই ৰোগটো অকণমান আমনি কৰিব। শিক্ষাৰ্থীসকলে আজি অধিক কষ্ট কৰিব লাগিব। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা সকলে আজি ঘৰলৈ মনত পৰিব পাৰে, অৰ্থাৎ যিসকলে ঘৰৰ পৰা বাহিৰত থাকি পেলাই পঢ়ি আছে। ইনকামৰ ক্ষেত্ৰত আজি দিনটো ভাল। শুভ ৰং হৈছে ৰঙা আৰু আপোনাৰ ভাগ্যই আজি 72% যোগ দিব। ইয়াৰ পাছতে আহিছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো বহুত ভাল। এফালে সন্তানৰ পৰা সুখ লাভ কৰিব আৰু আনফালে আপোনাৰ প্ৰেমিকাই, অৰ্থাৎ প্ৰেমিক হ'লে প্ৰেমিকা হ'লে প্ৰেমিকক আপুনি সহায় কৰিব পাৰিব। অকণমান ধন যোগ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ভালে দেখা যায়। দাম্পত্য ক্ষেত্ৰত শুভ। ব্যয়ৰ ক্ষেত্ৰত সাৱধান হওক। শুভ ৰং ৰঙা আৰু আপোনাৰ ভাগ্যই আজি আপোনাক 78% যোগ দিব। আৰু তাৰ পাছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো ঘৰতে থাকি পেলাই আৰাম কৰাৰ যোগ আছে। আজি আপুনি নিজৰ সম্পত্তিৰ ক্ষেত্ৰত চিন্তা কৰিব, অৰ্থাৎ আপোনাৰ সম্পত্তি, সকলো ধৰণৰ সম্পত্তি, ঘৰ দুৱাৰ হওক, মাটি বাৰী হওক, সন্তানক ক্ষেত্ৰত হওক, তাৰপিছত নিজৰ সুখৰ কাৰণে আপুনি চিন্তা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মাধ্যম। কেৰিয়াৰ কাৰণে আজিৰ দিনটো শুভ। চাকৰিৰ পৰা সফলতা, চাকৰি কৰা সকলৰ বাবে আজিৰ দিনটো শুভ। ইনকামত আজিৰ দিনটো মকৰ ৰাশিসকলৰ বাবে শুভ। আৰু আজি আপোনাৰ ভাগ্যই আপোনাক 58% যোগ দিব। ইয়াৰ পাছতে আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি নিজৰ সাহস আৰু বুদ্ধি কিদৰে বৃদ্ধি কৰিব পাৰি তাক লৈ চিন্তা কৰিব পাৰে। আজি কিবা কামত আপুনি সংযম কৰিবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ভালে। শিক্ষাৰ্থীৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। দিনটো সকলোৰে বাবে শুভ। শুভ ৰং হৈছে গুলপীয়া আৰু আজি আপোনাক আপোনাৰ ভাগ্যই 78% যোগ দিব। এতিয়া হৈছে মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি কেনেকৈ ধন বৃদ্ধি কৰি পেলাই নিজকে কেনেকৈ সুৰক্ষিত কৰিব পাৰে, অৰ্থাৎ শুধৰাব পাৰে, তাৰ চিন্তা কৰিব পাৰে। আজি আপুনি কিবা নতুন কাম শিকিব পাৰে, অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰতে হওক বা ব্যৱসায় ক্ষেত্ৰতে হওক। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো উত্তম। দাম্পত্য আজি দুৰ্বল হোৱা দেখা যায়। কেৰিয়াৰ শুভ। নিজৰ ওচৰ চুবুৰীয়াক পাৰিলে সহায় কৰক। আৰু আজি আপোনাৰ কপালে, অৰ্থাৎ আজি আপোনাৰ ভাগ্যই আপোনাক 50% যোগ দিব। বন্ধুসকল, এয়া আছিল দৈনিক ৰাশিফল। তেন্তে কাইলৈ পুনৰ লগ পাম। ধন্যবাদ।